हेलो फ्रेंड्स সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ আদৰণি জনাইছো আৰু আজি লৈ আহিছো মই আপোনালোকৰ বাবে গাজৰৰ এটা মিঠা ৰেচিপি তেনেহলে চাই থাকক ভিডিওটো প্ৰথমতে মই গাজৰ তিনিটা এনেকৈ ৰুকি লৈছো মিক্সি আছে যদি মিক্সিটো দি লব পাৰে আৰু লৈছো মই ইয়া বাদাম দুই ধৰণৰ আৰু লগতে মই কিটামান খিচমিচ লৈছো আৰু ইয়াতে মই লৈছো তেজপাত আৰু এটা ইলাইচি ফ্লেভাৰ কাৰণে আৰু ইয়াতে মই দিছো এতিয়া প্ৰথমতে ঘি দিলো 1 চামুচ আৰু তাৰ পাছত মই অলপ ৰিফাইন তেল দিছো প্ৰথমতে মই বাদামখিনি ভাজি লম বাদামখিনি অলপমান ৰঙা হোৱালৈকে ভাজি লম তেতিয়া গন্ধটো ধুনিয়া ওলায় আৰু মই এইখিনি নমাই লম আৰু সেইখিনি তেলতে তেজপাত আৰু ইলাইচি দি দিছো আৰু ইয়াতে মই গাজৰখিনিও দি দিম গাজৰখিনি ভালদৰে ভাজি ল'ব 1-1.5 মিনিট মান সময় জুইটো একেবাৰে কম কৰি ৰাখিব আৰু ইয়াতে মই এতিয়া গাখীৰ দি দিছো চাখুৱা কাপৰে মই 2 কাপ গাখীৰ দিম আৰু এইখিনি কম জুইত ভালকৈ লৰাই দি ভাজি ল'ব যাতে তলিত ধৰি না যায় আৰু গাজৰখিনিও ভালকৈ সিজি যায় আৰু এইখিনি শুকাই গৈছে গাজৰখিনিও ভালকৈ সিজি গৈছে আৰু ইয়াতে মই এটা চেনি দিম ডাঙৰ চামুচেৰে মই 1.5 চামুচ চেনি দিম মিঠাটো আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব আৰু এইখিনি ভালকৈ লৰাই থাকিব যাতে লাগি না যায় আৰু এইখিনি ভালকৈ শুকাই যোৱালৈকে ভাজি থাকিব আৰু এইখিনি শুকাই গৈছে হৈ গৈছে মই এতিয়া এইখিনি নমাই লম আৰু এখন কাঁহীত নমাই লৈছো তাৰ পাছত মই তেজপাত আৰু ইলাইচিখিনি বাছি উলিয়াই লম আৰু এখন কাঁহীত মই ঘি লগাই লৈ তাৰ ওপৰত মই গাজৰখিনি এনেকৈ দি দিছো আৰু তাৰ ওপৰত মই ভাজি থোৱা বাদামখিনিও দি দিছো আৰু অলপ হেঁচি দিম যাতে ভালদৰে লাগি যায় আৰু অলপ সময় ঠাণ্ডা হ'বলৈ ৰাখি দিব আৰু তাৰ পাছত কাটি ল'ব আপোনালোকৰ পছন্দ অনুসৰি কাটি ল'ব মই এনেদৰেই কাটি লৈছো আৰু অলপ সময় ৰাখি থৈ দিব আধা ঘণ্টামান তেতিয়া অলপমান টান হৈ যাব তেতিয়া খাবলৈ বেছি ভাল হ'ব আৰু মই এয়া প্লেটত এনেদৰে সজাই লৈছো খাবলৈ ভাল লাগিছিল একেবাৰে সিম্পল হয় আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু লগতে আপুনি যদি নতুন হয় সাবস্ক্ৰাইব কৰি দিব বাই বাই